আজি 21 ছেপ্টেম্বৰ 2025 ৰবিবাৰ। আজি জুবিনদাৰ নশ্বৰ দেহ দিল্লীৰ পৰা অসম আহি পালে। জুবিনদাৰ মৃত্যুৱে যেন গোটেই অসমখনকে স্তব্ধ কৰি তুলিছে। চাৰিওফালে উৰুঙা উৰুঙা পৰিৱেশ। বন্ধবাৰ যদিও দিনটো ৰুমতে কটালোঁ। আবেলি বঙাইগাঁৱৰ বিসৰ্জন ঘাটত বঙাইগাঁও পৌৰসভাই আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ গ'লোঁ। বহু মানুহৰ সমাগম হৈছিল তাত। চাকি, মম আৰু ধূপ জ্বলাই মানুহে তেখেতক সেৱা জনালে। ময়ো মম আৰু ধূপ লগালোঁ। অসমৰ গাঁৱে ভূঞে চহৰে নগৰে চুকে কোণে সকলো আজি মৰ্মাহত। এজন প্ৰকৃত গণশিল্পী আছিল তেওঁ। অসমত তেনে এজন লোক কেতিয়াও নাছিল আৰু কেতিয়াও নোলাবও। তুমি অদ্বিতীয় জুবিনদা। তেওঁৰে গান শুনি শুনি উভতি আহোঁতে হঠাৎ মনত পৰিল মোৰোচোন দাদাৰ সৈতে এবাৰ সাক্ষাৎ হৈছিল। 2016 চনত বানপানীত পীড়িতসকলৰ সাহায্যৰ বাবে ওলাই আহোঁতে মালিগাঁৱত তেখেতক লগ পাইছিলোঁ। ঘৰলৈ গৈ ভিডিঅ'টো বিচাৰিব লাগিব। উভতি আহোঁতে ৰাস্তাত অফিচৰ কাষৰে তুলসীদাৰ চাহৰ দোকানত ৰ'লোঁ। এজন সাধাৰণ লোক সামান্য বস্তুৰে সৈতে দোকান এখন দিয়ে। চাহ কিন্তু বৰ ভাল বনায়। কালিও দোকান বন্ধ আছিল, আজিও দিনত বন্ধ। তেওঁৰে অকণ লাভ হওক বুলি দুকাপ চাহ ল'লোঁ। মাটিৰ কাপত এনেদৰে বৰ যতনেৰে তেওঁ চাহ খোৱালে। ঘৰ পায়েই ভিডিঅ'টো বিচাৰিব লাগিলোঁ। পালোঁ। চাওকচোন আপোনালোকে। বাস আগত বল দাদা অকল দিয়ক 10-20 টকা কৰি দিয়ক আপোনালোকে ফটো মাৰি আছে পইচা দিয়ক পইচা আছে ভাই বাইক আছে এটা মত উঠিব পাৰিম নেকি এটা দাদা এনে ডাইৰেক্ট তেওঁৰ লগত ইয়াৰপে মাৰি হা ডাইৰেক্ট জুবিন দাক তলত বেলেগ